ঠিক আছে, সকলোকে নমস্কাৰ, খুলুমবাই। আজি আমি বিটিআৰ চৰকাৰৰ হৈ আপোনালোকৰ জৰিয়তে, আমাৰ মিডিয়া বন্ধুসকলৰ জৰিয়তে আমি গোটেই বিটিআৰবাসী ৰাইজক, জনগণক জনাই অত্যন্ত সুখী হৈছোঁ যে আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা যিটো বডফা UN ব্ৰহ্ম ছুপাৰ 50 মিছন যিটো আৰম্ভ কৰা হৈছিল, আমি সকলোৱে অৱগত। কিন্তু এইবাৰ আমি এইখন যিটো ছুপাৰ 50 মিছন বুলি নামাকৰণ দিছিলোঁ, সেই নামাকৰণটো এতিয়া ছুপাৰ 50 মিছন ছুপাৰ 50 প্লাছ হৈ গ'ল, বডফা UN ব্ৰহ্ম ছুপাৰ 50 প্লাছ। তো সেই প্লাছটো কিহৰ কাৰণে হ'ল সেইখিনি কথা অকণমান গোটেই ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। যিহেতু বিটিআৰ চৰকাৰ ফালৰ পৰা আমি প্ৰায় 26খন জাতি জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ কাৰণে ভিজন ডকুমেণ্ট যিহেতু আমি ৰেডি কৰিছোঁ, প্ৰস্তুত কৰিছোঁ। আৰু ভিজন ডকুমেণ্টটো লঞ্চ হোৱাৰ পিছত, তৈয়াৰ হোৱাৰ পিছত আমি গম পালোঁ যে প্ৰায় প্ৰত্যেকখন জাতি জনগোষ্ঠীয়ে এই আমাৰ যিটো বডফা UN ব্ৰহ্ম ছুপাৰ 50 মিছনক লৈ তেখেতসকলৰ এটা আপত্তি আছিলে, এটা ৰিকুৱেষ্ট আছিলে যে বহুত সময়ত তেখেতসকলৰ কমিউনিটিৰ পৰা, তেখেতসকলৰ সম্প্ৰদায়ৰ পৰা যিবিলাক ষ্টুডেণ্ট তেখেতসকলে ইয়াত চান্স নাপায়, কাৰণ ইয়াত মেৰিট বেছড চিলেকশ্যন হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়াত যিখিনি পৰে, পঢ়াৰ পিছতো যিটো মানে এটা এণ্ট্ৰেন্স এক্সাম হয় বা ইণ্টাৰভিউ হয়, তাতে আমি টপ 50 জনকহে, 50 জনকহে আমি চিলেকশ্যন কৰোঁ। আৰু তাতে কেতিয়াবা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কেণ্ডিডেটসকলে আনৰিপ্ৰেজেণ্টেড হৈ থাকি যায় বা তেখেতসকলে চিলেকশ্যন নাপায়, মেৰিট বেছড হিচাপত তেখেতসকলে চিলেকশ্যন নাপায়। তো তেখেতসকলে এই ৰিকুৱেষ্টখিনিক আমাৰ চৰকাৰখনে বহুত মানে এটা ইম্পৰ্টেঞ্চ দিছে, আওকাণ কৰিছে, গুৰুত্ব দিছে যে হয় আমি বিভিন্ন জাতি জনগোষ্ঠীক এইখিনি সুবিধা কৰাই দিব লাগিব। আৰু সেইকাৰণে আমাৰ চৰকাৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এটা ঘোষণা কৰিলে যে আমি এইখিনি এনশ্যোৰ কৰিম যে প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা কমচে কম যাতে আমি মিনিমাম দুজনকে তেখেতসকলক যাতে আমি এটা সুযোগ দিব পাৰোঁ। যিটো আমাৰ UPSCৰ কাৰণে কোচিং চলি আছে দিল্লীত প্ৰত্যেক বছৰে, আমাৰ APSCৰ কাৰণে আমাৰ গুৱাহাটীত কোচিং চলি আছে, আমাৰ মেডিকেলৰ কাৰণে কোচিং চলি আছে গুৱাহাটীত। তো এই তিনিটা বিশেষকৈ যিটো ছুপাৰ 50 মিছন যিটো আছিলে, সেইখনত আমি এডিশ্যনেলি আকৌ প্ৰত্যেকখন জাতি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰাকৈ আমি এটা সুবিধা কৰাই দিলোঁ। যদি কোনোবাই টপ 50 যিটো লিষ্টত এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে তেখেতসকলে যদি চিলেকশ্যনটো পাই যায় কোনোবা জাতি জনগোষ্ঠীয়ে, তেতিয়াহ'লে বাকী বঞ্চিত জনগোষ্ঠীৰ ফালৰ পৰা আকৌ দুজনকে বাছনি কৰা হ'ব, প্ৰভাইডেড তেখেতসকলে এইখনত যাতে যদি তেখেতসকলে এপ্লিকেশ্যন তেখেতসকলে ছাবমিট কৰিছে, এপ্লাই কৰিছে, আৰু এপ্লাই কৰাৰ পিছত অকল সেইটোৱেই নহয়, যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি তেখেতসকলে ফুলফিল কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতসকলে যদিও বা ৱেইটিং লিষ্টত থাকে, তাৰ পৰা প্ৰত্যেকখন জাতি জনগোষ্ঠী যিবিলাকে এই টপ 50 বা ছুপাৰ 50 যিসকলে চান্স পোৱা নাই, তেখেতসকলক এডিশ্যনেলি আকৌ প্ৰত্যেকখন জনগোষ্ঠীৰ পৰা দুজনকে তেখেতসকলক আকৌ ইয়াত এটা সুযোগ দিয়া হ'ব। আৰু যিখিনি আমাৰ এণ্ট্ৰেন্স এক্সাম হৈছিল, সেই এণ্ট্ৰেন্স টেষ্টত বা এক্সামত বা ইণ্টাৰভিউ যিখিনি হৈছিল, তাত আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া বেচিছত, মেৰিট বেছডত 50 জনকৈ চিলেকশ্যন পালেই, তাৰ বাহিৰেও প্ৰায় 16টা বিভিন্ন কমিউনিটিৰ পৰা আকৌ দুজনকে এডিশ্যনেলি লোৱা হ'ল। আৰু সেই গোটেইখিনিক লৈ আমাৰ প্ৰায় এতিয়া 50 প্লাছ টোটাল 66 আমাৰ এতিয়া প্ৰাৰ্থী হৈ গ'ল বা কেণ্ডিডেট হৈ গ'ল। তেখেতসকলক মানে এতিয়া পঠোৱা হ'ব কোচিঙৰ কাৰণে, মেডিকেল কোচিঙৰ কাৰণে, নীট কোচিঙৰ কাৰণে। এতিয়া বহুতৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে যে আমি প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা এডিশ্যনেলি দুজনৰ কথা কোৱা হৈছিল, আৰু সেই মৰ্মে যদি 26টা জনগোষ্ঠী আছে তো কমচে কম 100 হ'ব লাগিছিল। তো সেই হিচাপে আমি এইখিনি কথা আপোনালোকক অৱগত কৰাব খোজোঁ যে যিহেতু আমাৰ এটা ST ৰিজাৰ্ভ এটা কোটা আছে, এই ৰিজাৰ্ভ কোটা মতে মানে যিখিনি ষ্টুডেণ্ট চিলেকশ্যন হয় আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ পৰা, আউট অফ 50 প্ৰায় 35 জন তাতে চিলেকশ্যন হৈ যায় যিটো ৰিজাৰ্ভেশ্যন কোটা হিচাপে, আৰু বাকী কমিউনিটিৰ প্ৰায় 15টা মান থাকি গৈছিল। তো এইখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকক অৱগত কৰাব খুজিছোঁ যে সেইখনত যিহেতু সকলো জাতি জনগোষ্ঠী একমডেট কৰিব পৰা ক্ষমতা নাছিল, সেইকাৰণে যিহেতু ভিজন ডকুমেণ্টত যিখিনি আমি ডিমাণ্ড বা দাবী আমি পাইছিলোঁ যে আমাৰ জাতি জনগোষ্ঠীৰ পৰাও তাতে চান্স পাব লাগে, আৰু সেই মৰ্মে যিহেতু বঢ়াই দিয়া হ'ল, এতিয়া যিকেইটা কমিউনিটিয়ে সেই টপ 50ত
তেখেতসকলে অৱতীৰ্ণ নহ'ব, তেখেতসকলে তাতে যদি স্থান নাপায়, সেইবিলাক আনৰিপ্ৰেজেণ্টেড জনগোষ্ঠীকেই বা সেইবিলাক প্ৰাৰ্থীকেই বাছনি কৰা হ'ব ৱেইটিং লিষ্টৰ পৰা। কমিউনিটি ৱাইজ আমি ৱেইটিং লিষ্ট এটা বনাই দিছিলোঁ, তাৰ পৰা তেখেতসকলক দুজনকে বাছনি কৰা হ'ব। আৰু সেই মৰ্মে এই টপ 50ত অলৰেডি যিহেতু বিভিন্ন জনগোষ্ঠীয়ে তেখেতসকলে অলৰেডি চিলেকশ্যন পাইছিলে, তো বাকী যিসকলে এপ্লাই কৰিছিলে, যিবিলাক জনগোষ্ঠীৰ পৰা ইয়াত এপ্লিকেশ্যন ছাবমিট কৰিছিলে, যিসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে, তো তেখেতসকলক এডিশ্যনেলি আকৌ আমি 16 জন ওলাই গ'ল। 16 জন ওলাই যোৱাৰ ক্ষেত্ৰত আমি এতিয়া টোটেল 50 প্লাছ ছুপাৰ 50 প্লাছ এতিয়া আৰু এডিশ্যনেল 16 জন 16 জন তাতে এডিশ্যন কৰা হ'ল, এড কৰা হ'ল, আৰু এতিয়া 66 জনে এইবাৰ চান্স পাইছে। তো এইখিনি কথা আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব খুজিছোঁ, যাতে কোনোবাই ইয়াত ভুল নুবুজে যে কিয় 100 নহ'ল বুলি। তো এইখিনি কথা স্পষ্ট কৰা হৈ গ'ল যে যিসকল জনগোষ্ঠীয়ে টপ 50ত পাইছে, এইবিলাক জনগোষ্ঠীক বাদ দি কিনি বাকী যিবিলাকে পোৱা নাই আৰু যিসকলে এপ্লাই কৰিছে আৰু যিবিলাক এলিজিবল, তেখেতসকলকহে আমি এইখনত চান্স দিছোঁ। তো এতিয়া 100 লৈকে আমাৰ স্থান আছে, আমাৰ স্লট আছে, আমি 100 লৈকে লৈ যাব পাৰিম, কিন্তু প্ৰভাইডেড কোনোবা যদি আনৰিপ্ৰেজেণ্টেড কমিউনিটি যদি থাকে, যিবিলাকে মানে ছুপাৰ 50ত বা টপ 50ত পোৱা নাই, তেখেতসকলকহে চান্সখিনি দিয়া হ'ব। তো এইখিনি কথা যাতে আপোনালোকে স্পষ্ট হৈ যায়, তো এইখিনি কথা আপোনালোকক অৱগত কৰাইছোঁ, স্পষ্ট কৰি দিছোঁ। আৰু আমি নথৈ সুখী যে আমি সকলো জাতি জনগোষ্ঠীক এটা ধুনীয়া সুযোগ দিছোঁ, প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা যাতে আমি মানৱ সম্পদ বনাব পাৰোঁ। আজি নিটৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ গ'ল, সেইখিনি গোটেইখিনি আমাৰ এডুকেশ্যন বিভাগৰ ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় ছেক্ৰেটাৰী মহোদয় আছে, তেখেতে আপোনালোকক গোটেইখিনি কথা অৱগত কৰাই দিব। কিন্তু মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব খুজিছোঁ যে আমাৰ আকৌ যিটো UPSC যিটো হ'ব, সেইটোৰ কাৰণেও আমাৰ প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা যাতে মিনিমাম 2জনকে ৰিপ্ৰেজেণ্টেশ্যন পায়, এটা সুযোগ যাতে পায় কোচিংটো পোৱাৰ কাৰণে, সেইটোৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। APSC কোচিঙৰ কাৰণেও যিটো গুৱাহাটীত হ'ব, তাতেও প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা 2জনকে যাতে মিনিমাম তাতে পায়, সেইটোও আমি এনশ্যোৰ কৰিছোঁ। মেডিকেলটোতো হৈ গ'ল, বাকী ইঞ্জিনিয়াৰিংটো যিহেতু অকণমান এতিয়াও টাফ চেলেঞ্জ ফেচ কৰি আছোঁ, বহুত ষ্টুডেণ্টে এতিয়ালৈকে ওলাই অহা নাই। আমাৰ যিটো ছুপাৰ 50 ৰাখিছিলোঁ, সেই 50খন কটাও কেতিয়াবা হয়তো ফিল আপ নহয়, এনেকুৱা এটা অৱস্থা হৈ আছিল। সেইকাৰণে তাতে আমি 50 প্লাছ কৰা নাই, 50তে ৰাখি দিছোঁ। বাকী তিনিটাত UPSC, APSC আৰু মেডিকেলত আমি 50 প্লাছ কৰি দিছোঁ। ধন্যবাদ। ইতিমধ্যে আমি আপোনালোকক জনালোঁ যে আমাৰ যোৱা বছৰলৈকে বডোফা UN ব্ৰহ্ম ছুপাৰ 50 প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 4টা কেটেগৰীত আমি বিনামূলীয়া আমি প্ৰশিক্ষণ দি আছিলোঁ, ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC আৰু APSCৰ কাৰণে। এই বছৰৰ পৰা আমি এই আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোৰ নাম আমি ছুপাৰ 50 প্লাছ কৰিলোঁ। আৰু ছুপাৰ 50 প্লাছ আমি কি কাৰণে কৰিলোঁ, ইতিমধ্যে আমাৰ সন্মানীয় EM মহোদয়ে আপোনালোকক অৱগত কৰালে। তো আমি ইতিমধ্যে আমাৰ মেডিকেলৰ ছুপাৰ 50 মেডিকেল ছুপাৰ 50 প্লাছ যিটো আমি নতুনকৈ নামাকৰণ কৰিলোঁ, তাৰে আমি ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলোঁ। আমাৰ টোটেল কেণ্ডিডেট ৰেজিষ্টাৰ হৈছিলে 807জন, তাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 659 জনে। আৰু এই পৰীক্ষাটো আমি যোৱা 20 এপ্ৰিলত আমি পাতিছিলোঁ, আৰু ৰিজাল্ট আমি 28 এপ্ৰিলত ডিক্লেয়াৰ কৰিলোঁ। তাৰপিছত এটা আমাৰ কাউন্সিলিং ছেশ্যন এটা হৈছিলে দুদিনীয়া, 6 আৰু 7 তাৰিখে মে' মাহৰ, আৰু ফাইনেল ৰিজাল্টটো আমি যোৱা 7 তাৰিখে মানে আজি আমি যোৱাকালি আমি আপলোড কৰিলোঁ। তো আমি টোটেল এইবাৰ 66 জন কেণ্ডিডেট, 66 জন কেণ্ডিডেটক আমি চিলেক্ট কৰিলোঁ। আৰু আমাৰ যিসকল কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন টপ 50ৰ ভিতৰত আহিছিলে, সেইখিনিতো অলৰেডি চিলেকশ্যন হৈ আছিলে। তাৰ বাহিৰে বাকী যিখিনি কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাছিলে, আৰু যিখিনি কমিউনিটিৰ পৰা কেণ্ডিডেটে এপিয়াৰ কৰিছিলে, আৰু তেওঁৰ যিটো বেছিক মিনিমাম কোৱালিফিকেশ্যন যিটো আছিলে, সেইটো ফুলফিল হোৱাৰ পিছত, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হোৱাৰ পিছত বাকী যিখিনি কেণ্ডিডেট থাকিলে, তাৰ পৰা আমি মিনিমাম 2জনকে প্ৰতিটো আমাৰ কমিউনিটিৰ পৰা ল'বলৈ আমি চাইছিলোঁ, আৰু তেনেধৰণে আমাৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হৈছে। আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ BTCৰ বা বসবাস কৰা আমাৰ অসমীয়া, বেংগলী, হিন্দী, বড়ো,
আৰু আমাৰ যিখিনি আন কমিউনিটি আছে যেনে আদিবাসী কুৰ্মী, আদিবাসী গণ্ড, হিন্দী ভাষী, কলিতা, বনিয়া, কোচ ৰাজবংশী, ওৰাং, মদাহী কছাৰী, নাথ যোগী, উৰিয়া, সান্থাল, চৰণীয়া কছাৰী, ৰাভা, নেপালী, মাইনৰিটি ইত্যাদি গোটেই কমিউনিটিয়ে এই আমাৰ বৰ্তমান আমাৰ যি ৬৬জন যি কেণ্ডিডেট আমি চিলেক্ট কৰিছোঁ তাতে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন পাইছে। ক'ৰবাত দুজন হৈ পাব পাৰে, ক'ৰবাত আপোনাৰ এজনেও পাব পাৰে, ডিপেণ্ডিং অন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু তেওঁলোকৰ পাৰ্টিচিপেশ্যন ইন দ্য এক্সামিনেশ্যন প্ৰচেছত। ইয়াতে আৰু এটা মই সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যিটো আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ, এডভাৰটাইজমেণ্টত আমি একাডেমিক কোৱালিফিকেশ্যনৰ লগতে আমি এইটোও কৈ দিছিলোঁ যে 2024ত যিসকলে পাছ আউট হৈছে আৰু 2025ত যিসকলে অৱতীৰ্ণ হৈছে কিন্তু ৰিজাল্টৰ কাৰণে এতিয়া ৰখি আছে, তেনেকুৱা কেণ্ডিডেটকহে আমি চিলেকশ্যন কৰিম বুলি আমি আমাৰ এডভাৰটাইজমেণ্টত আমি দিছিলোঁ। কিন্তু কিছুমান আমি এনেকুৱা ধৰণৰ আমি জানিব পাৰিছোঁ যে কিছুমান হয়তো 2023 বা 2022তো হয়তো পাছ আউট হৈছিলে কিন্তু তেওঁলোকেও ইয়াতে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল। কিন্তু আমি তেনেকুৱা ধৰণৰ কেণ্ডিডেটক আমি চিলেকশ্যনত অনা নাই, কাৰণ আমাৰ এডভাৰটাইজমেণ্টত এইটো ক্লিয়াৰলি লিখা আছিলে যে 2024 পাছ আউট আৰু 2025 এপিয়াৰিঙকহে আমি আমাৰ এই প্ৰগ্ৰেমটোৰ ভিতৰত চামিল কৰিম। গতিকে মই ভাবোঁ যে আমাৰ চৰকাৰে যিটো পদক্ষেপ ল'লে, এইবাৰ কমিউনিটি ভিজন ডকুমেণ্ট আমি বনালোঁ, বিভিন্ন কমিউনিটিৰ লগত আলোচনা কৰি সেইটোৰ বিষয়ে ইতিমধ্যে আমাৰ ৰাইজসকলে অৱগত হৈছে। আৰু আটাইখিনি কমিউনিটিৰে এটাই মানে যিখিনি তেওঁলোকৰ মেজৰ ডিমাণ্ড আছিলে তাৰ ভিতৰত এটা ডিমাণ্ড আছিল যে ছুপাৰ 50ত তেখেতসকলৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হ'ব লাগে। গতিকে আমি যথেষ্ট সুখী যে আজি আমাৰ মাজত এই মই যিকেইটা কমিউনিটিৰ নাম কৈ দিলোঁ আটাইখিনি কমিউনিটিৰে ৰিপ্ৰেজেণ্টেশ্যন আজি হৈছে। আৰু আমাৰ সন্মানীয় চিফ ছাৰে যি ধৰণে তেখেতসকলৰ লগত আলোচনা কৰি চিফ ছাৰে এটা বলিষ্ঠ পদক্ষেপ লৈ ছাৰে যি ধৰণে প্ৰতিটো কমিউনিটিৰেই পাৰ্টিচিপেশ্যনটো হ'ব বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে, আজি সেইটো আমি এইটো ফলপ্ৰসূ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি ঠিক তেনেধৰণে আমি নতুন দিল্লীত আমি UPSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ আৰু গুৱাহাটীত আমি APSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ এইটোও আমি ছুপাৰ 50+ নামাকৰণ কৰিছোঁ। তাৰো অলৰেডি আমাৰ এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়াটো শেষ হৈ গৈছে আৰু আমি অহা সপ্তাহৰ পৰাই আমি নেক্সট এসপ্তাহৰ পৰা আমি বাছনি প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। APSC আৰু UPSCৰ কাৰণে আমি এটাই বাছনি পৰীক্ষা কৰোঁ, তাৰ পৰা আমি যিসকল কেণ্ডিডেটে UPSCলৈ যাব বিচাৰে বা তেওঁলোকৰ যিসকলে APSC যাব সেইটো আমি চিলেকশ্যনটো তেনেধৰণে কৰোঁ। তো এই তিনিটা ছুপাৰ 50 প্ৰগ্ৰাম আমি এইবাৰৰ পৰা ছুপাৰ 50+ নামাকৰণ কৰিলোঁ, যাতে আমাৰ সমূহ জনগোষ্ঠীয় যিখিনি আমাৰ ইয়াতে যিখিনি কমিউনিটি আছে যাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হয়। আৰু ছুপাৰ 50 ইঞ্জিনিয়াৰিংটো আমি যিহেতু কোকৰাঝাৰতে এইটো আমি চলাই আছোঁ লাষ্ট 3 বছৰৰ পৰা, আৰু ইয়াতে আমি ছুপাৰ 50 এইটো 50তে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ, কাৰণ আমি যোৱাবাৰ আমি 50জন কেণ্ডিডেট আমি পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি ভাবিছোঁ যে এই বছৰ আমি চাই ল'ম, যদি অহা বছৰ অলপমান পলিচিটো চেঞ্জ কৰিব লগা হয় আমি সেইটো হয়তো কৰিব পাৰিম। তো আমাৰ যদি আমি এটা ব্ৰেকডাউন আমি দিবলৈ যাওঁ তেতিয়াহ'লে এইবাৰ আমাৰ যিটো মেডিকেলৰ আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিলোঁ যোৱাকালি, তাতে কোকৰাঝাৰৰ পৰা 14জন কেণ্ডিডেট চিলেক্ট হৈছে, চিৰাঙৰ পৰা 11জন, বাক্সাৰ পৰা 15জন, তামোলপুৰৰ পৰা 9জন আৰু ওদালগুৰিৰ পৰা 17জন। তাৰ ভিতৰত ST কেণ্ডিডেট আছে 38জন, SC কেণ্ডিডেট 4জন, OBC 9জন, OBC নন ক্ৰিমিলিয়াৰ 8জন, জেনেৰেল কেণ্ডিডেট 4জন আৰু জেনেৰেল ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা 3জন। মুঠতে টোটেল 66 কেণ্ডিডেট আমি এইবাৰ চিলেক্ট কৰিছোঁ। তাৰ ভিতৰত আমাৰ মেল কেণ্ডিডেট আছে 29জন আৰু ফিমেল কেণ্ডিডেট আছে 37জন। শিক্ষা বিভাগৰ পৰা আমি সমূহ বিটিয়াৰবাসী ৰাইজক আমাৰ ফালৰ পৰা জনাবলগীয়া আছিলে, আৰু ৱেবছাইটত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আমাৰ ৰিজাল্টটো অলৰেডি আমি আপলোড কৰিছোঁ। গতিকে আমাৰ ৱেবছাইটত ৰিজাল্টটো চেক কৰিব পাৰিম। ধন্যবাদ।